দৰ্শকসকল, মই তৃষ্ণাই পুনৰবাৰ আপোনালোকক অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি এটা বিশেষ কামৰ কাৰণে যাব ওলাইছোঁ। আৰু কি কাম সেইটো এতিয়া নকওঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বাবুৰ পাপাই এতিয়া গাড়ীত তেল ভৰাব গৈছে, সেইকাৰণে বাবু যাব নাপায়, খং উঠি আছে। আৰু আমি এতিয়া গৈ থাকোঁ, যদি পাৰোঁ আপোনালোকক দেখুৱাম ভিডিঅ'ৰ মাজতে, আৰু যদি নোৱাৰোঁ তেতিয়া আহি কিনে আপোনালোকক জনাম আমি কি কামৰ কাৰণে গৈ আছোঁ। আৰু বিশেষ কামটো হ'ল, আমি আজি গাঁওবুঢ়াৰ ঘৰলৈ আহিছোঁ। গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'বৰ কাৰণে এই ককাজনক লগত লৈ আহিছোঁ। কাৰণ মোৰ দেউতাৰ মাটিখিনি মোৰ নামত কৰি ল'ব লাগে, সেইটোৰ কাৰণে। আৰু মাটিখিনি হ'ল এইখিনি, আপোনালোকক দেখুৱাই দিছোঁ। কাৰণ যিহেতু দেউতাই নাই, ঢুকাইছে, তেওঁৰ নামত থকা মাটিখিনি এতিয়া মোৰ নাম উঠাব লাগে, সেইকাৰণে গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগে বোলে। চাৰ্টিফিকেটখন লৈ আহিছোঁ আজি। আৰু আহোঁতে আমি বকত মিঠাই দোকানত এনেকৈ মিঠাই লৈ আছোঁ। কাৰণ দিৱালীৰ কাৰণে অলপ কিবা কিবি বজাৰ কৰি লৈছোঁ। ভুজিয়া লৈ লৈছোঁ, আৰু এতিয়া এনেকুৱা মিঠাইবিলাক কিবা কিবি অলপ মিক্স কৰি কিনে আনিছোঁ। দুটা লো লো না, সব মিক্र लो, प्यारा लो। এনেকৈ আহিলোঁ, আৰু কি বজাৰ কৰিছোঁ এইখিনি আপোনালোকক দেখুৱাই দিলোঁ ঘৰত আহি কেনে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। বাই।